2 3 চলা মৰিয়ে যাওঁ নেকি ইমান টেনচন আৰু ল'বা নৰি কি হলে এই ভাই নকবিয়া একে ডাঙৰ জানা শুনা জ্ঞানী আমাৰ ডাঙৰ একদম পৃথিৱীৰ ভিতৰত ডাঙৰ ইউটিউবাৰ এটা মোক ৰোষ্ট কৰিলে নহয় আমাৰ খাতি দৰঙীয়াৰ ভিডিঅ' এটা ইমান বেয়াকৈ কৈছি সি আকৌ বহুত ভাল ভাল ভিডিঅ' বনায় তাৰমানে ঘৈণীয়েক মাকৰ ঘৰলৈ গেল ঘৈণীৰ আজি খং উঠছি মোৰ লাগি বহুত ডাঙৰ ডাঙৰ বেলেগ বেলেগ টপিকত ভিডিঅ' বনায় বহুত ডাঙৰ ইউটিউবাৰ আৰু কোন জানানে কোন আই এই অসমত ডেকা মই নেউলৰ চালাটো এই ৰচোন মই কৈ আছো অসমত ডেকা বুলি সি আকৌ কিয় লিখি লৈছি গম পাইছে নাই তাৰমানে সিয়াক অসমৰ হন নালগে নহয় অসমটো বাদ দি ইণ্ডিয়াৰ হনে নালগে সিয়াক চাইনাৰ হন লাগে নালগে সেইকাৰণে অসমত ডেকা বুলি সি লিখি লৈছি আৰু আমাৰ ভিডিঅ' যি ৰোষ্ট কৰিছি সি ৰোষ্ট কৰাত সিয়াক তাৰমানে মেইন কথাটো হ'ল লাগেই ভিউ এইফালা তো কি ভিউ লাগে তাৰমানে ভিউ লাগে ভিউৰ পে তই পইচাৰ পাবি মানে তোৰ মেইন অংকটো হ'ল পইচাৰ খুজিব লাগে উল্টা পাল্টা কৰিব নালাগে নহয় ভাই তই যদি ইমান যদি পইচাৰে লাগে ভিক্ষা খোজা কৰ তই আগ তাক কিয় জোকাই ল এনেকুৱা একশত দিম কাণত তলেদি কাণৰ হাড়ি ৰম ৰমাই যাব আৰু পোকা লাগি যাব কাণৰ তলত আৰু তই যিটো ভিডিঅ' দিছা সেইটো ভিডিঅ' তোৰ মাথাই দি তই বুজিয়ে পোৱা নাই নে সেইটো ভিডিঅ' যি মই ট্ৰল কৰিহে বনাইছো নে তই ঢুকি পাই পেলাইও ভিউ অহাৰ আশাতে কৰছা তই ভিডিঅ'টো যি ভিউ অহাৰ আশাতে কৰছা তাৰ কাৰণে মই যেতিয়া প্ৰমাণ দি আছো হয়নে নহয় ৰাইজেও চাওক ই ভিডিঅ'টোৰ থাম্বনেইলত মোৰ ফটোখন লগাইছে ধুনীয়া বাৰু এও বহুত ভদ্ৰ মানে মই গোটেইখিনি লিখিততে কৈছো কাৰণ আমাৰ দৰঙীয়া ভাষাটো ই বুজি নাপাব পাৰে সেইকাৰণে কৈছো ভাই ঢুকি নাপায় ঠিক ই থাম্বনেইলখনত লিখিছে মোৰ মুখত মানে এটা বক্স এটা লগাই দি মই জানো সেইখিনি কথা কৈছোহে তেনেকুৱাকৈ লিখিছে মোক বেয়া পোৱা কুকুৰবোৰক কৈছো মোৰ ভৰিত পৰহি মানে ই বিচাৰে ইয়াক বেয়া পোৱাসকলে মানে যোনে যোনে বেয়া পায় ইয়াৰ ভৰিত পৰিব লাগিব মানে ইয়াৰ মগজুত এনেকুৱা কথা চলি থাকে সেইকাৰণে লিখিছে আৰু মোৰ ভিডিঅ'টো আপোনালোকে চাওক বা ই দেখাক কুকুৰে দেখাওক মই সেনেকুৱা কথা কোনখিনিত কৈছো কোনখিনিত মই কৈছো বেলেগক ভৰিত পৰিবৰ কাৰণে তোৰ নিচিনা ইমান ঠেক মনৰ ইমান বেয়া মাইণ্ডৰ ল'ৰা আমি নহয় আৰু আমি এনেকুৱা কথা ক'বও নোৱাৰোঁ ভাবিবও নোৱাৰোঁ শুন ভাই তই ৰোষ্ট কৰ কিবা কৰি থাক কিন্তু এটা বস্তু চাই ল'বি ভিডিঅ'টোত কি কৈছে আৰু ভিডিঅ'টোৰ ওপৰত সেইখিনি কথাৰ ওপৰত তোৰ কিবা যুক্তি আছেনে নাই একো যুক্তি নোহোৱাকৈ ছাগলীয়ে পে পে কৰি আটা পাৰাই দি কাউৰীয়ে কা কা কৰাই দি এনে কিবা আবুল টাবুল এঘোপা নবকবি আৰু তোৰো এটা ইউটিউব চেনেল আছে আমাৰো এটা ইউটিউব চেনেল আছে খাতি দৰঙীয়া বুলি ইউটিউব চেনেলটো ধুনীয়াকৈ যাবি 108টা ভিডিঅ' আপলোড কৰাই আছে সেইটো চাবি চাই কেনে তাৰ ভিতৰত ভিডিঅ' এটা উঠেই তই ধুনীয়াকৈ ৰোষ্ট কৰিবি মানে তোৰতো একে সাংঘাতিকটো জ্ঞান আছে আমি গমে পালোঁ তোৰ সেইখিনি জ্ঞানেদি ধুনীয়াকৈ ৰোষ্ট কৰিবি মানে আমাৰ এক্টিঙতো বহুত ভুল আছে আমি নিজে স্বীকাৰ কৰিছোঁ সেই এক্টিঙৰ ভুলৰ ওপৰত বা আমাৰ কণ্টেণ্টৰ ভুলৰ ওপৰত তই এটা ভিডিঅ' বনাবি কিন্তু এটা কথাও তই জানি থওঁ তোৰ নিচিনাকৈ এই ঘৰৰ ভিতৰত ইন্দুৰ গাঁতাত সোমাই লৈ আমি কাৰোবাৰ ভিডিঅ' ক্লিপ বিচাৰি কাৰোবাৰ ভিডিঅ'ৰ কিবা ভুল হৈছে নেকি কাৰোবাৰ ভিডিঅ'ত কোনোবাই কিবা দেখাইছে নেকি এইবিলাক বিচাৰি ভিডিঅ' আমি নকৰোঁ আমি এটা ধুনীয়াকৈ স্ক্ৰিপ্ট কৰোঁ আমি ধুনীয়াকৈ এটা কাহিনী এটা ভাবি লৈ গোটেইখিনি আমি মেনেজ কৰি লৈ এটা কাহিনী এটা ধুনীয়াকৈ দেখাওঁ যাতে ৰাইজে কিবা এটা বুজি পায় বা কিবা এটা মেছেজ ৰাইজলৈ যায় আৰু তাৰে ভিতৰত এনেকুৱা এটা কমেডি যোৱাটো স্বাভাৱিক যিটোৰ নেকি কিবা এটা হয়তো বেয়া দেখিব পাৰে কিছুমানে কিন্তু যিটো ভিডিঅ'ত তই ৰোষ্ট কৰিছা ইটো ভিডিঅ'ত তই ভালকৈ চাবি তইতো ৰোষ্টে কৰি আছা কাৰোবাৰ ভিডিঅ'ৰ ওপৰত ভুল দেখাই আছা ময়ো সেইটোৱে কৰিছোঁ তই ভালকৈ মাথাটো খটুৱাই তোৰ যদি মাথাত কিবা অকণমানো মাল আছেই তই ভালকৈ চাওঁ ইটো ভিডিঅ' মই সিহঁতক ট্ৰলে কৰিছোঁ আৰু যিটো নেকি তই হয়তো সাহস কৰা নাই কৰিব লাগি গতিকে মই সিহঁতক ইনচাল্ট দিব লাগি মই এটা বেলেগ প্ৰকাৰেদি সিহঁতক ইনচাল্ট কৰিছোঁ আৰু সেইটোত ধুনীয়াকৈ মই সিহঁতক বুজাই দিছোঁ যে মটিভেশ্যনেল ভিডিঅ'ৰ নামত এই ফকতি আমি এইবিলাক নকৰিবি মানে কিবা এটা মোবাইলটো আগত লৈ কিবা এটা কলিয়ে সেইটো ভিডিঅ' ভাল ভিডিঅ' হৈ নাযায় আৰু সেইখিনি কথাই হয়তো চবেই জানে গতিকে মই সেইটোহে বুজাব বিচাৰিছিলোঁ বাৰু তোৰ মতে আমি মক্কেলামি কৰিছোঁ আমি বাৰু বেয়া ভিডিঅ'হে বনাইছোঁ তোৰ মতে আৰু কিন্তু
সেই ভিডিঅ'টোৰ ৰোষ্ট ভিডিঅ'টোৰ তলত আমাৰ খাতিৰৰঙীয়া চেনেলৰ পৰা এটা কমেণ্ট এটা আগবঢ়াইছিলোঁ। এই কমেণ্টটো চাওক। কমেণ্টটোত তই ৰিপ্লাই কৰিছা, নিজে ট্ৰল কৰি এতিয়া নিজে ট্ৰলত গৈ আছা, এনেকুৱাকৈ তই এটা কমেণ্ট কৰিছা। আৰু কমেণ্টটোৰ তলত আমাৰ গ্ৰুপৰে মহেশ ডেকাই কমেণ্ট কৰিছিল। কমেণ্ট কৰোঁতে তই কিমান অসভ্যালি কৰিছা আৰু তই কিমান জ্ঞানৰ ভাণ্ডাৰ থকা ল'ৰা, কিমান তই জানা বুজা, কিমান তই সভ্য, সেইখিনি প্ৰমাণ তই নিজে দিছা। আৰু নিজে তই ভয়ত তোৰ ইমানে সাহস, তই সেইখিনি গোটেইখিনি কমেণ্ট হাইড কৰিছা। আৰে ভাই, তোৰ যদি দম আছে, তই যদি সভ্য, তই যদি জ্ঞানীয়ে হয়, তই যদি ভুলে কৰা নাই, তেতিয়াহ'লে হাইড কিয় কৰিছা? হাইড কৰিব নালাগিছিল। আমিতো কমেণ্টটো হাইড কৰা নাই, আমি অসভ্যালি কৰা নাই, আমি কেৱল জমনি কৰিছিলোঁ। জমনিৰ বাবে সেইটো অসভ্যালি কৰা নাই। আৰু যিসকলে হয়তো ইয়াৰ ভিডিঅ' চাই সেইসকলেও গম পায়, এই যিবোৰ থাম্বনেইল থাকে, ভিউজ লাগে কাৰণে বা পইচা ইনকাম কৰিবৰ কাৰণে কিমান তললৈ যায়, সেইটো আপোনালোকে চাওক। ইয়াৰ ভিডিঅ'বোৰৰ কিছু স্ক্ৰীনশ্বট আমি দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক, ইয়াৰ ভিডিঅ'ৰ কণ্টেণ্ট তাৰমানে কিবা বেলেগ থাকে, ভিডিঅ'ৰ ওপৰত লিখে বেলেগ, কিবা অসভ্যালি কিবা কিবি লিখে। মানে ভাবে নেকি বোলে অসভ্য কিবা এটা দিলে বেলেগে চাব। তোৰ নিচিনা অসভ্য কোনো নহয়, 12 পতি কৈছোঁ, তোৰ নিচিনা অসভ্য কোনো নহয়। এনেকুৱা অসভ্যালি দ্বিতীয়বাৰ নকৰিবি। আৰু দ্বিতীয়বাৰ যদি আমাৰ লগত এনেকুৱা অসভ্যালি কৰা, সামনত আহিবি, তোৰ কাণৰ হাইত এনেকুৱা এটা শ্বৰ্ট দিম, এনেকুৱা পোকা লাগব, ঘৈণেৰে আহি তোৰ কিবা হুল মাৰি মাৰি পোকা বিচাৰিব লাগব ঘৈণেৰে। গম পাইছা? কাক দম দিছা তই? আৰু তই যুক্তিত দম দিবি। তই যুক্তিত আমাৰ লগত তই আকৌ ভিডিঅ'ত ৰিপ্লাই দে, তই কমেণ্টত দে, যি দে, আমি সাজু আছোঁ, আমি আকৌ ৰিপ্লাই দিম। আৰু এটা কথা, কমেণ্টৰ মাজতে আৰু এটা কথা কৈছে আমাক, মানে তহঁতে যিখিনিত আছা সেইখিনিতে থাকবি আৰু ওপৰত যাব নোৱাৰা। আমি বাৰু ওপৰত যাব নোৱাৰা মানছোঁ, আৰু আমি তোৰ নিচিনা অসভ্যালি কৰি ওপৰত যাব নিবিচাৰোঁ। আমি যিখিনি জ্ঞানেৰে পাৰোঁ, আমি যিখিনি কণ্টেণ্ট আমি মগজুৰে ঢুকি পাওঁ, সেইখিনি কণ্টেণ্টৰ ভিতৰতে বনাইছোঁ। কিন্তু সেইখিনিতে আমাৰ এটা ধুনীয়া ভিউ এটা আহি আছে, আমি শান্তি পাইছোঁ এইখিনিৰ ভিতৰতে। আমি তোৰ নিচিনাকৈ অসভ্যালি কৰি আমি ভিডিঅ' বনাব যোৱা নাই, আৰু তোৰ নিচিনা অসভ্যালি কৰা নাই। আৰু তোক মই কৈছোঁ, বাৰু আমি তলতে আছোঁ, আমি তলতে থাকিম, কিন্তু তই ওপৰত গৈছা, এইটোও মানি ল'লোঁ, তই ওপৰত গৈছা। কিন্তু ওপৰত যাই তই কি কৰিছা? এইখিনিয়ে তোৰ পৰা এইটোৱে শিকিব, অসভ্যালি কেনেকুৱাকৈ কৰিব লাগে, আৰু ভিডিঅ'ৰ ভিউজৰ কাৰণে অসভ্যালি থাম্বনেইল লগাব লাগে। ৰোষ্ট কৰিছ, বেয়া নাপাওঁ, মোক আৰু ৰোষ্ট কৰ, ৰোষ্ট কৰাত একো আপত্তি নাই, কিন্তু অসভ্যালি কিহৰ? অসভ্যালি আমি কৰা নাই, তইও নকৰিবি। আৰু তোক এটা কথা সুধিছোঁ মই, তই বাৰু বহুত ওপৰৰ ইউটিউবাৰ, বহুত ওপৰত গৈছা, আমি তলতে আছোঁ। তই এটা বস্তু আমাক বুজাই দি, তই কিমান ওপৰলৈ গৈছা, এতিয়া ক'ত আছা? তাৰমানে ইউটিউবে তোক কেনেকুৱা আসন এটা দিছি, তাৰমানে তোক তাৰমানে এনেকুৱাকৈ বনাই থৈ দিছে নেকি? তই একে মংগল গ্ৰহত বহি পেলাই তই ড্ৰোন উৰি পেলাই ধুনীয়াকৈ ভিডিঅ' কৰি আছা, এনেকুৱা নেকি তই? তই যিখিনি মানুহ সেইখিনিত থাক ভাই। তই ৰোষ্টহে কৈছা, আৰু প্ৰথমতে তই ৰোষ্টটো কৰা নাছিলি, তই লাজ নকৰিবি। তই প্ৰথমতে ৰোষ্ট কৰা নাছিলি, তই কণ্টেণ্ট বিচাৰি নাপা, ভিডিঅ' কি কৰিম কি নকৰিম, তই টিকটকৰ ভিডিঅ' বনাইছিলি হিজিৰা। টিকটককে ৰোষ্ট কৰা, টিকটকৰ ভিডিঅ'কে বনাও। এতিয়া আমি আৰু বেলেগ একো আশা কৰা নাই তোৰ পে আমি ৰিপ্লাইটো আশা কৰিছোঁ। মানে তইতো ভিউজৰ আশাতেতো এইবিলাক ভিডিঅ' বনাই থাকা। তই এতিয়া আমাৰ লগত তই ৰিপ্লাই কৰ, আমাক ধুনীয়াকৈ দেখো মই কি ভুল কৰিলোঁ, মই তোৰ নিচিনা কি অসভ্যালি কৰিলোঁ, যিটোৰ নেকি তই মক্কেলামি কৰা বুলি ক'লি, হাফ পেণ্টটো উঠাই লোৱাৰ কাৰণে তই ক'লি নিজৰ টপিনাৰ মাংস কাটি বিকিম বুলি ভাবিছ। মানে বন্ধুসকল, এনেকৈ বিলাক কি বুলি কয়, মাংস কটা দোকানত এনেকৈ ওলমাই নাৰাখে জানো মুৰ্গী ছাগলীবিলাক, তেনেকৈ তাৰমানে দেখুৱাই দিছে কাৰণে দেখুৱাই লাগিছে যে কাটি কাটি বিকিবই। মাংস কাটি বেচবি নেকি? ইটো কি লজিকত গেল? তাৰমানে হাফ পেণ্টটো কুচাই ল'লি, মাংস কাটি বেচে নেকি কোনোবাই? তই হাতটো যি চাৰ্টটো কুচাই ল, হাতৰ চাৰ্টটো কুচাই ল'লি, তই হাতৰ মাংস কাটি বেচবি? কি লজিক মানে কি এইটো? কথা এটা কিবা বকিলিয়ে হ'ল তই। আৰু তই সেইটো ভিডিঅ'ত মোক ৰোষ্ট কৰিব যায় এনেকুৱাকেও কৈছা, যি ছোৱালীয়ে ভাল পাব বুলি বা ছোৱালী পতিব বুলি আশাত এনেকুৱাকৈ দেখাইছ নেকি টপিনাটো? টপিনাটো দেখি ছোৱালী পতি যাব বুলি ভাবিছ নেকি? সেইটো টপিনা দেখুওৱা নাই মই। টপিনা কোনটোক কয় জানো না নাজানো তই? নে দেহাৰ অংগৰ নামকেইটাই পাইছা? আৰু তই ছোৱালীবিলাকক এনেকুৱা মানে বেয়া বুলি ভাবছা নেকি, যি দেহা দেখালে পতিব? তই ছোৱালীবিলাকক মানে তই ইনচাল্ট দিছা, ছোৱালীবিলাক মানে তই বেয়াকৈ কৈছা, মানে ছোৱালীবিলাকক দেহা দেখালে সিহঁত পতি যায় বুলি ভাবিছ তই? আমি তেনেকুৱাকৈ নাভাবোঁ। ছোৱালীক আমি সন্মান কৰোঁ, নাৰী জাতিটোক সন্মান কৰোঁ, আমিও তই সন্মান কৰাটোৱে বিচাৰোঁ। তই ৰোষ্টৰ নামত
কিবা কিবি অভদ্ৰামি নকৰিবি আৰু নাৰী জাতিটোক বা ছোৱালীখিনিক বেয়াকে নকবি আৰু আমাক বেয়াকে কৈছা আমাক বেয়াকে কওঁ তোৰ যদি কিবা যুক্তি আছে আৰু যুক্তি নোহোৱাকে বাৰম্বাৰ তোক কৈ আছো যুক্তি নোহোৱাকে কিবা আবুল টাবুল বকি ভিডিঅ' নবনাবি আৰু তই যি বেলেগৰ ভিডিঅ'ত দুখ বিচাৰি ফুৰ তই প্ৰথমৰ পৰাই তই তাৰমানে আমাৰ দৰঙীয়া ভাষাত হিদুক নাপাৱ বুলি কয় এইটো তাৰমানে তই ভাবিয়ে পোৱা নাছিল নে কি ভিডিঅ' বনাম কেনেকৈ বনাম এইবিলাক মাজতে তোৰ এনেকুৱা ভিডিঅ'ও আহিছিল কেইটামান মই প্ৰথমতেও কৈছোঁ ঘৈণীয়াৰ লগত ভিডিঅ' কৰি আছা বুলি তই এনেকুৱা লাজু নালাগে নে ভিডিঅ' নকয় একো কণ্টেণ্টে নাপা তই ঘৈণীৰ লগত খোৱাৰ বাবে যুদ্ধ তোৰ ঘৈণীৰ লগত যুদ্ধ কৰাটো তোৰ গৌৰৱৰ কথা হ'ল আৰু বেলেগৰ ঘৈণী নাই বেলেগ বিয়া হোৱা নাই লকডাউনৰ সময়ত নেকি সেইখিনিত তই কেতিয়াবা ভিডিঅ' বনাইছা তোৰ তাৰমানে একো কণ্টেণ্ট নাই তই মানে বিয়া হৈ বহুত ডাঙৰ মানুহ হ'লি তইহে বিয়া হৈছা এই পৃথিৱীখনৰ ভিতৰত সেনেকৈ ভিডিঅ' বনাইছা ঘৈণীৰ লগত খোৱাৰ বাবে যুদ্ধ এইটো তোৰ থাম্বনেইল তোৰ এইটো খোৱাৰ বাবে যুদ্ধ কৰাটো তোৰ তাৰমানে গৌৰৱ এইটো ভিডিঅ'ৰ মই দেখাই দিছোঁ বাৰু বস্তুখিনি আৰু দ্বিতীয়টো মই আৰু এটা পঢ়ি শুনাইছোঁ বহুত আছে এনেকুৱা কিন্তু কেইটামান পঢ়ি শুনাইছোঁ আৰু ইয়াতো এইগিলা মক্কেলামী এইগিলা আছে মক্কেল বুলি বেলেগ ভাষা কয় কিন্তু ই এটা সাংঘাতিক ডাঙৰ মক্কেলৰ এই সভাপতি ইয়াৰ এটা আছে ভ্লগ বনোৱা বন্ধ কৰিব বোলে এতিয়া কি কৰিব লাগে এতিয়া আমি বন্ধ কৰ হাত দিছি বন্ধ কৰিব লাগে তই বনাব নোৱাৰা বন্ধ কৰ তাৰপিছত আকৌ দিছা হস্পিটেললৈ ওলাইছোঁ ৱাইফৰ লগত হস্পিটেলত তই কি কৰিব গৈছা তই গৈছা ঘৈণীয়াৰ বেমাৰ হৈছে বা তোৰ কিবা বেমাৰ আছে দুয়োটাৰে কিবা কাৰণে গৈছা কি কৰিব লাগে এতিয়া আমি ঘৈণীয়াৰ লগত গৈছা এইবিলাকো দেখাব লগা কথা হ'ল নেকি তাৰপিছত আকৌ বনাইছা মই ৰোষ্ট এৰাৰ আচল কাৰণ যদি তই কলিয়ে এলিয়ে আকৌ কি আৰম্ভ কৰিলি তই তাৰমানে হিদুক পোৱা নাই তই তাৰমানে ভাবি পোৱা নাই মই ৰোষ্ট এৰো নে ধৰোঁ মই ভ্লগছ এৰো নে ধৰোঁ তই হদ পোৱা নাই সেইকাৰণে এইবিলাক আবুল টেবুল কিবা কিবি বকি আছা তই এটা পগলা তোক ৰিপ্লাই দি একো কামেই নাই আৰু ৰোষ্ট কৰ তই বেয়া ভিডিঅ' চাই পেলাই ইটো ভিডিঅ'ত এতিয়া কি বেয়া দেখা পালি তই কি তাৰমানে এইটো কি তাৰমানে তই নহয় কি তাৰমানে এইটো মইতো বুজিয়ে পোৱা নাই তোক মই হাঁহিম নে তোক মই গালি পাৰিম নে তোক গালি পাৰিও কাম নাই না মাথাত একো নোহোৱা পগলা কিবা এটা গালি পাৰিজনৰ কাম আছে আৰু অসভ্য ভাষা আমাৰ মুখত নুফুটেই নহয় পটকে তই যিখিনি অসভ্যালি কৰা সেইখিনি আমি নকৰোঁ বা কৰিব নোৱাৰোঁ আমাৰ সেইখিনি অসভ্য ভাষা বেলেগৰ আগত ক'ব লাগি লাজ লাগে কাৰণটো হ'ল আমাক দেউতাই মায়ে সেইখিনি জ্ঞান দিয়া নাই সেইখিনি বেয়া ভাষা শিকোৱা নাই তোকো হয়তো শিকোৱা নাই কিন্তু মায়ে বাপাৰ হয়তো এতিয়াও ভাবে কি ভুলত ই জন্ম পালা কিয় এখন পৃথিৱীৰ লাগি ইয়াক আনিলো কিয় আনিলো তাৰমানে কিয় আনিলো আৰু কিয় ধৰি ইয়াক জন্ম দিলো কিয় ধৰি জন্ম পালা কিয় ধৰি এইবিলাক বকে ইটো মাৰে বাপাৰেও ভাবে কিন্তু তোক ক'বা নোৱাৰে ভাবে ডাঙৰ হ'ল চলিটো বিয়া বাৰুও পাতি দিলো ই ভাল হ'ব বুলি আশা কৰি আছে কিন্তু তই ভাল নহয় আৰু তই ক'ত হবি আৰু তোৰ মৰাৰ বয়স হ'ল আহি তই ভাল নহয় শেষ আজিলৈকে শেষ কৈছোঁ আকৌ তই যেতিয়া তাৰমানে তই আমাৰ ভিডিঅ'ৰ ওপৰত আকৌ তই ৰিপ্লাই দিবি যদি সাহস আছে ৰিপ্লাই দিবি তেতিয়া আমি ৰিপ্লাই লাগি আকৌ আমি ৱেইট কৰি আছোঁ আৰু বাৰপতিটোক কৈ আছোঁ তই এইবিলাক বন্ধ কৰ আৰু যদি সঁচাই যদি আমাৰ লগত তই বেলেগকৈ যুদ্ধ কৰিম বুলি ভাবছা তই ধুনীয়াকৈ আমাৰ লগত কণ্টেক্ট কৰ আমি হ'লেও তোৰ ঘৰত যাম তই হ'লেও আমাৰ ইয়ালৈকে আহিব নোৱাৰে তোৰ ঘৰলৈকে আমি যাম মই কৈছোঁ তোৰ ঘৰলৈকে আমি যাম আমি নহয় মই যাম তোৰ এড্ৰেছ সম্পূৰ্ণকৈ দি ধুনীয়াকৈ ভিডিঅ'টোৰ দুখকেইটা কওঁ তোৰ ওচৰত যাই পেলাই ধুনীয়াকৈ আমি ভিডিঅ'খিনি শিকিম যদি শিকিব লগা আছে মুখ্য চালা যদি শিকিব লগা আছে শিকিম আৰু তোক শিকাব লগা বহুত আছে সেইখিনি তোক শিকাই থৈ আহিম ঘৰত যায়